আমার আজি আমি 3টা টাইট আমার নির্বাচনী কার্যালয় মুকলি করার কার্যসূচী লৈছে। প্রথম আমার LAC ওয়াইসিট স্টিয়ারিং কমিটি আছে, আমি চেৰপাংগুৰিত মুকলি কৰিছোঁ। দ্বিতীয়খন আমাৰ কচগাঁৱৰ যিটো সাব স্টিয়ারিং কমিটি গঠন কৰিলোঁ, এইটো আজি মুকলি কৰা হ'ল কাৰ্যালয়টো। ইয়াৰ পাছত আমাৰ দতমাত আছে, দতমাৰ ইলেকশ্যন স্টিয়ারিং সাব কমিটি দতমা ব্লক অধীনস্থ, এইটো মুকলি কৰাৰ এটা কাৰ্যসূচী আছে। আজি আমাৰ যেহেতু বিপিএফ দল হিচাপে 2 নং দতমা সমষ্টি প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মঠে দলীয় কৰাইছে। মনোনয়ন পত্ৰ দাখিল কৰা হ'ল আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত আজি যিহেতু স্ক্ৰুটিনি কৰা হ'ব, 1টা বজাত স্ক্ৰুটিনি প্ৰগ্ৰাম আছে আৰু সেই স্ক্ৰুটিনি প্ৰগ্ৰামটো শেষ হোৱাৰ পাছত আমি এজন বৈধ প্ৰাৰ্থী হিচাপে যিহেতু স্বীকৃতি আমি পাম। ইয়াৰ পিছত অফিচিয়েল কেণ্ডিডেট হিচাপে চৰকাৰীভাৱে ইলেকশ্যন কমিশ্যনে আমাক ঘোষণা কৰিব। কিন্তু ইয়াৰ আগে আমাৰ দলীয় কৰ্মী, দলীয় যিবিলাক আমাৰ ছাপৰ্টাৰ আছে, তেখেতসকলে দলীয়ভাৱে থিয় কৰোৱা প্ৰাৰ্থীজনক জিকাবৰ কাৰণে ইতিমধ্যে ফিল্ডত সোমাই ৰাইজৰ মাজত কাম কৰি আছে। ৰাইজৰ বিপুল সমৰ্থন আদায় কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন পন্থাৰে কাম কৰি আগুৱাই গৈ আছে, যাৰ ফলত আজি আমি দেখিবলৈ পাইছোঁ আমাৰ 2 নং দতমা MLA সমষ্টি অন্তৰ্গত বিভিন্ন প্ৰাইমাৰী অঞ্চলবিলাকত আমাৰ বিশেষকৈ BPFৰ প্ৰতিদ্বন্দ্বী যে আমাৰ UPPL দল, এই UPPL দল পৰা যিসকল নেতা কৰ্মী আছে, ৰাইজ আছে, ভোটাৰ আছে, তেখেতসকলে UPPL দলটো ত্যাগ কৰি পেলাই বিপুলভাৱে BPF দলৰ লগত দলে বলে আহি যোগদান কৰিছে। BPF দলৰ পৰাই আমাৰ এই অঞ্চলৰ ৰাইজক সেৱা কৰিবৰ কাৰণে BTC অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ আমাৰ যিটো কাম, এই কামৰ লগত জড়িত হ'বৰ কাৰণে আমাৰ বিৰোধী দলবিলাকে BPF দলত দলে বলে যোগদান কৰি আছে আৰু এই যোগদানৰ যিটো আমাৰ কাৰ্যসূচী সেইটো চলি থাকিব। আজি দেখিবলৈ পাইছোঁ যে 2 নম্বৰ MLA সমষ্টিত যিমানবোৰ জাতি জনগোষ্ঠীৰ মানুহ আছে, যিমানবোৰ ভোটদাতা ৰাইজ আছে, BPF দল যিহেতু চৰকাৰত আছে, কাউন্সিলত, আৰু কাউন্সিল চৰকাৰৰ পৰাহে ৰাইজৰ উন্নয়নৰ হকে কাম কৰিব পাৰে। BTC চৰকাৰৰ ফালৰ পৰাহে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি মহিলা উদ্যমিতা আঁচনি, যুৱক যুৱতীসকলৰ কাৰণে 2 লাখ টকা দিয়া, বৃদ্ধসকলক 10,000 টকা দিয়া, মহিলা আমাৰ সেল্ফ হেল্প গ্ৰুপৰ নামত 15,000 টকা দিয়া, বিকলাংগসকলৰ কাৰণে 10,000 টকা দিয়া, এইবিলাক আমাৰ এতিয়া BTC চৰকাৰৰ ফালৰ পৰাহে যিহেতু ৰাইজৰ নামত মানে অনুদানবিলাক দি থকা হৈছে। গতিকে ৰাইজক এতিয়া উন্নয়ন লাগে, ৰাইজক এতিয়া অনুদান লাগে, ৰাইজক এতিয়া নিজৰ সমস্যা সমাধান কৰিবৰ কাৰণে সাহায্য লাগে, আৰু এইখিনি সহায় সহযোগিতা সাহায্য আমাৰ BTC চৰকাৰখনৰ ফালৰ পৰাহে দিব পৰা হয়। যাৰ কাৰণে আজি BTC চৰকাৰৰ প্ৰতি লক্ষ্য ৰাখি পেলাই যোনে চৰকাৰত আছে BTC গভৰ্ণমেণ্ট চলোৱাবিলাকৰ লগত থাকিব লাগে বুলি আমাৰে বিৰোধী দলবিলাকে নিজৰ দল ত্যাগ কৰি BPF দললৈ দলে বলে আহি যোগদান কৰা এই প্ৰক্ৰিয়াটো চলি আছে। আৰু সেইটো কৰাৰ দ্বাৰা দি আমি দেখিবলৈ, আমি হিচাপ কৰিবলৈ যিটো মানে কি কয় যেটো পাইছোঁ যে আমাৰ বিৰোধী দলৰ যিসকল কেণ্ডিডেট আছে, তেখেতসকলৰ যিটো নমিনেশ্যনত সময়ত দিয়া যিটো আগধন, সেই আগধনটো বাজ্যাপ্ত হ'ব বুলি, অৰ্পিত হ'ব বুলি মোৰ এটা ধাৰণা হৈছে। গতিকে বিৰোধী দল কৰা মানুহ এতিয়া বিচাৰি নোপোৱা হৈছে, সেই কথাটো সৰ্বজন বিদিত। গতিকে আমি BPF দলে বিপুল ভোট লাভ পাই ৰেকৰ্ড সৃষ্টি কৰি দতমা সমষ্টিৰ পৰা জিকি যাম। UPPL দলৰ অৱস্থা ছবি যদি যোগদানতে আহে, BPFত সোমাবলৈ যদি আহে, তেওঁলোকৰ অস্তিত্ব নাইকিয়া হ'ব। ইয়াততো আৰু কি থাকিব? তেওঁলোকৰ অস্তিত্বৰ সংকটত পৰিব আৰু তেওঁলোকৰ দলৰ নামনিচান নোহোৱাব। এই দৃশ্য এতিয়া আমি দেখা পাইছোঁ, আপোনালোকে দেখা পাইছে। আপুনি যোৱা নিৰ্বাচনতো জয় হৈছিলে, ৰেকৰ্ড বোৰ্ডত জয় হ'ব বুলি ভাবে? হ'বতো লাগে, যেনেকুৱা ধৰণৰ ৰাইজে এতিয়া আশা মানে কি কয় আস্থা বিশ্বাস ৰাখি পেলাই দলে বলে আহি যোগদান কৰিছে, গতিকে ৰেকৰ্ডটো কৰিব লাগিব।